কবি নৱকান্ত বৰুৱাদেৱৰ কবিতা খিৰিকী কাষৰ কবি। দুকাষে দুখন বেদ সৰু কোঠাটোৰ, কেউফালে নীৰৱ ব্যস্ততা, নাৰ্ছৰ তিতা কথা, মিঠা যত্ন, অমোঘ হাঁহিৰে দিয়া ডাক্তৰৰ নিৰ্লিপ্ত আশ্বাস। আৰু মাথো 3টা সপ্তাহ, তাৰ পিছে খোজকাঢ়ি ফুৰিব পাৰিবা। এনেকৈয়ে বহুত সপ্তাহ মোৰ পাৰ হলেই বিচনাতে। চিলিং, বাটাম আৰু নিৰ্বিকাৰ ৰুটিনৰ সতে। খিৰিকীৰ ওচৰৰ বিচনাত সৌৰভ চলিহা, বহুত দিনীয়া ৰোগী, মোটোকে আগৰ। একে হাঁহি আশ্বাসেৰে শুই আছো দুয়োজনে সুস্থতাৰ মৰিচিকা খেদি। লাগিছে আমনি। চলিহাৰ ৰোগ হেনো বৰ আচহুৱা। এদিন কৈছিল মোক কিবা এটা দীঘল লেটিন মিহলি নাম, মনত নাথাকে। মাজে মাজে দেখো মাথো তেওঁ মূৰ্ছা যায়। মূৰ্ছাৰ সময়ত হলে তেওঁ হেনো গম পায়, হাত ভৰি কঁপে। তেতিয়া মেজত থকা বড়ি এটা খাই দিলে উপশম হয়। টিলিঙা বজালে নাৰ্ছ দৌৰি আহে। আজিকালি বেমাৰী বুলি তেওঁচোন নিজে নিজে বড়ি খাই লয়, নাৰ্ছক নকৰে আমনি। পাৰ হয় বহুত সপ্তাহ। সকলো নাৰ্ছৰ মুখ হৈ গল মুখস্থ আমাৰ। কাৰোবাৰ জোঙা ওঁঠ, কাৰোবাৰ থুতৰিৰ তিল, ডাক্তৰৰ কপালত 8ডাল ৰেখা আছে। চলিহাৰ ভটানাক দিনে দিনে হৈছে দীঘল। বহুতো সপ্তাহ বাহিৰৰ পৃথিৱীত বহুতো খবৰ চাগে বাহি হল। পুখুৰীত শুকাল কিজানি বহু মেটেকা ফুল, শৰীৰ কিজানি পাত সোণাৰুৰ কৃষ্ণচূড়াৰ। ইয়াত একোতো নাই। চিলিং, বাটাম আৰু ৰুটিনৰ অসহ্য আমনি। নাৰ্ছৰ হাঁহি আৰু ডাক্তৰৰ কপালৰ ৰেখাবোৰ ইমান পুৰণি, লাগিছে আমনি। খিৰিকীৰ কাষতে চলিহাৰ বেদ। মূৰ তুলি মাজে মাজে চলিহাই বাহিৰলৈ চায়। তেওঁৰ কিজানি দেখি লাগিছে আমনি মোক দেখি দেখি। কি দেখিলে চলিহা চাহাব? মই সোধো। চলিহা খন্তেক ৰল, তাৰ পিছে হাঁহি মাৰি কলে, ৰ'দেৰে উপচা আলিবাট, কলেজীয়া ছোৱালীৰ দল, নীলা নীলা পেণ্ট পিন্ধা স্কুলৰ সৰু ল'ৰাবোৰ। এই আৰম্ভণি। চলিহাই উৰে এদিন আজৰি পালে কয়, কি দেখিলে, কোন আহি কেনি গল সেই বাটটোৰে, শেৱালিৰ বগা ফুল পিছ দিয়া আলিটোত কেনেকৈ জিলিকি উঠিছে, ইত্যাদি ইত্যাদি কথা। চলিহাৰ কথাৰ আৰ্চিত মই দেখা পাওঁ বাহিৰৰ পৃথিৱীৰ ৰূপ। তেওঁ যেন মোৰ পেৰিস্কোপ। এতিয়া যে ময়ো জানো শকত ছোৱালীজনী 10 বাজি যোৱাৰ পিছত যায় কেনে থপ থপকৈ। হাত এৰি চাইকেল চলাই ক্ষীণ সেই বঙালী ল'ৰাটো যোৱা মই যেন দেখো। চলিহাই পাহৰিলে ময়ে সোধো, হাতত ছাতিটো লৈ দৰিয়া মৌলবীজন অহা নাই নেকি? চলিহাৰ জিভাৰে পৃথিৱীৰ আচাৰ চেলেকো। চলিহাৰ চকুৰে মানুহৰ সমদল দেখো। ভাল লাগে, হিংসা লাগে। খুব ভাল লাগে মোৰ, খুব হিংসা লাগে। মোৰ বেডখন হাই হোৱা হলে খিৰিকী কাষত চলিহাই দেখা সেই স্বপ্ন স্বপ্ন দৃশ্যবোৰ দেখিলোহেঁতেন ময়ো। কেতিয়াকৈ দেখা পাম? কেতিয়াকে বাহিৰৰ গতিশীল সহজ মানুহ? অসহায়ভাৱে মই ঘূৰি চাওঁ মোৰ পংগু কৰি দুখনলৈ। ডাক্তৰৰ শান্ত হাঁহি শিল হয় বিদ্ৰূপৰ। ডিঙি মোৰ সোপা মাৰি ধৰে। কোনে জানে, সঁচাকৈয়ে কেতিয়াবা মই জানো দেখা পাম বাহিৰৰ পৃথিৱীখনত? মই জানো সুস্থ হম? কোনে জানে? নেলাগে, নোৱাৰো যদি আৰু মই বাটে বাটে যোগ দিব খোজ কৰা সিহঁতৰ সতে। মই মাথো চাব খোজো, খিৰিকীৰে চাব খোজো বাহিৰৰ বাহিৰা ছবিটো। মোৰ যে বিচনা হাই খিৰিকীৰ পৰা আঁতৰত। মোৰ ভাগ্য কাঢ়ি লৈ চলিহা যে শুই আছে খিৰিকী কাষত।
এতিয়া বহুত ৰাতি 12 বাজি গ'ল। বাহিৰত পৃথিৱীৰ উমাল জোনাক, কোঠালীত বিষণ্ণ পোহৰ। ই কোঠাত নাৰ্ছৰ কফিৰ কাপৰ শব্দ শুনা যেন লাগে। আজি চাগে চিৰিয়াছ ৰোগী নাই এই ৱাৰ্ডত। সকলো নিতাল, কাৰো যন্ত্ৰণাৰ শব্দ নাই। সকল ছোৱালীজনী, দৰিয়া মৌলবীজন, কেটেঙা ল'ৰাটো সিহঁত এতিয়া চাগে ঘোৰ টোপনিত। কাইলৈ পুৱা যদি দেখা পাওঁ সিহঁতক, ইমান চাবৰ মন যায়। হঠাৎ এবাৰ মোৰ চকু পৰে চলিহাৰ ফালে। কঁপিছে আৱাজ। কঁপি থকা হাতখন আহে আগবাঢ়ি সেই টিলিঙানে দৰবৰ ফালে। এই ফিট হ'ব। নেজানো কেতিয়া মোৰ হাতখনে মাটিত পেলাই দিলে চলিহাৰ দৰবৰ বাৰেকিটা টেবুলৰ পৰা। মোৰ হাতে খামুচি ধৰিলেচোন চলিহাৰ টিলিঙাৰ নাল। চলিহাই খেপিয়াই নেপালে বিচাৰি। দুবাৰ বিফল চেষ্টা কৰি চলিহাই মোৰ ফালে চালে এটি অসহায় কাতৰ দৃষ্টিৰে। তাৰ অৰ্থ বুজিবৰ চেষ্টা নকৰিলো। জৰ্জৰ কণ্ঠত কোনো বাণী নাই, শব্দ আছে। তাৰো অৰ্থ নুবুজিলে খিৰিকী কাতৰ মোৰ মনে। মোৰ মুঠি আৰু দৃঢ় হল। মূৰটো লাগিল মোৰ কিবা কিবি। তাৰ পিছে আহিল টোপনি। প্ৰভাতী স্নানৰ বাবে নাৰ্ছে জগালে আহি মোক। খিৰিকীৰ ওচৰত উদং বিছনা, নতুন চাদৰ পৰা নতুন বিছনা। পাহৰা স্বপ্নৰ দৰে মনত পৰিল মোৰ শেষ ৰাতি নাৰ্ছ আৰু ডাক্তৰৰ অহা যোৱা। চলিহাৰ বিছনাত পৰ্দা তৰি দিয়া। এতিয়া বিছনা শূন্য, খিৰিকীৰ কাষৰ বিছনা। নতুন কোনোবা ৰোগী অহাৰ আগতে মই যাবই লাগিব এই বিছনাখনলৈ। নতুন ৰোগীয়ে আহি তাতে বহি বহি চাব বাহিৰৰ পৃথিৱীৰ ৰূপ, নোৱাৰো সহিব। খিৰিকীৰ ওচৰৰ এই যে বিছনাখন, মোৰ স্বপ্ন, মোৰ আশা, যোগসূত্ৰ মোৰ আৰু পৃথিৱীখনৰ। নাৰ্ছে দিলেহি মোক পুৱাৰ আহাৰ। মই কলো, চিষ্টাৰ, দিবানে বিছনা মোক খিৰিকী কাষত। নাৰ্ছৰ থুতৰিৰ তিলটো নাছিলে। বাৰু হ'ব, সুধি আহোঁ মেট্ৰনক। 9:30 বজাত মোৰ স্বপ্ন পূৰ্ণ হল। মোক দিলে খিৰিকীৰ কাষৰ বিছনা। এতিয়া আহিব সেই শকত ছোৱালীজনী, পিছে পিছে কেটেঙা ল'ৰাটো, ছাতিলৈ মৌলবী চাহাব। মই দেখা পাম নিজৰ চকুৰে। কোঠালীৰ কামবোৰ শেষ কৰি নাৰ্ছজনী গ'ল। ইমান ধুনীয়া তাই। ডাক্তৰৰ কপালৰ ৰেখাবোৰ পৰিণত শিল্পী অঁকা ইমান গভীৰ। মই চাম এতিয়াই, চাম মই বাহিৰৰ ফালে। শকত ছোৱালীজনী, দৰিয়া মৌলবী, শুনিছো যেন সিহঁতৰ খোজবোৰ। লাহে লাহে গাৰুত ভেজা দি মই অতি কষ্টে কষ্টে মূৰটো তুলিলো। লাহে লাহে আৰামেৰে ভাতৰ অন্তত খোৱা মাছৰ টুকুৰাখিনি খোৱাৰ দৰে মই চাই পঠিয়ালো খিৰিকীৰ ফ্ৰেমৰ মাজেদি। বুকুত কপনি, আশা। মোৰ উশা। বাহিৰত একো নাই, বাট নাই, ফুল নাই, একো নাই। এখন দেৱাল, ওখত আকাশ আৰু তলত দেৱাল। বাকীখিনি চলিহাৰ কল্পনাৰ জাল।